গোবিন্দ সমুদ্রী জিন্দাবাদ, মাধব চৌধুরী জিন্দাবাদ। নিউজিল্যান্ডকে মই ধন্যবাদ প্রকাশ কৰিছো। এই যে ভৈৰৱকুণ্ড ব্লক কমিটিৰ জেনেৰেল সেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ হোৱাৰ কাৰণে মই আপোনালোকক ক'বলৈ বিচাৰোঁ, আজি ভৈৰৱকুণ্ড সমষ্টিত গোৰ্খা সেল আছে ইউপিপিএল। তো এই গোৰ্খা সেলৰ নেতৃত্বত আজি সমস্ত গোৰ্খা এৰিয়াত মানে মানুহবিলাকে ইয়াত আহি যোগদান কাৰ্যসূচী এটা আছিল, যোগদান কৰিছে। ইউপিপিএলৰ নীতি আদৰ্শ প্ৰমোদ বড়োৰ নেতৃত্বত গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ যি চৰকাৰ এটা চলি আছে, এই চৰকাৰে এটা ভাল পৰিৱেশ ইয়াত বনাইছে, শান্তিৰ পৰিৱেশ বনাইছে, উন্নয়নৰ পৰিৱেশ বনাইছে। এই পৰিৱেশ যাতে চিৰদিনা যুগমীয়া হৈ থাকিব, তাৰ কাৰণে ৰাইজেও এটা আগবাঢ়ি আহিল। ৰাইজেও উপলব্ধি কৰিছে যে হয়, এই 4টা বছৰত সঁচাকৈ প্ৰমোদ বড়োৰ নেতৃত্বত এটা শান্তি স্থাপন হৈছে, এটা ভাল পৰিৱেশ ইয়াত স্থাপন হৈছে বুলি ৰাইজে আগবাঢ়ি আহি আছে। আৰু সেইকাৰণে আজি এই যোগদান কাৰ্যসূচীটো আমি সম্পূৰ্ণ এটা বিশাল কাৰ্যসূচী হিচাপে আমি ইয়াত গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে, জানিছে। কালিৰ দিনত এই সমূহ জনসাধাৰণৰ মাজত আপোনালোকে দেখাব। তো এইটোৱে হয় যে মানুহে বুজি পাইছে যে ইয়াত ইউপিপিএল চৰকাৰে এই 4টা বছৰত বহুতখিনি ভাল কাম কৰিছে। আৰু বিশেষকৈ হ'লে মডেল অফ ইউপিপিএল পলিটিক্স বুলি ক'লে এটা ক'ব লাগিব, ইয়াত পোনপ্ৰথমে শান্তি স্থাপন হৈছে। যেতিয়া মানুহৰ মাজত শান্তি আহিব, মানুহে এই যি কষ্ট দুখ বেজাৰ কৰি যি মানে খাচি আনিব যি দুমুঠি ভাত, এই শান্তিৰে যদি খাব পায়, তেতিয়া মানুহে এটা শান্তি অনুভৱ কৰে। মানুহৰ লগত টকা পইচা যিমানে থাকিলেও শান্তি স্থাপিত নহ'ব। যে এই কি বুজি আছে যে মানুহে ইয়াত শান্তি স্থাপন হৈছে। ভিজন ডকুমেণ্ট সেইদিনা 30 ডিচেম্বৰ দিনা গুৱাহাটীত ইনগ্ৰেশ্যন হৈছে বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। ভিজন ডকুমেণ্ট মানে এটা সাম্প্ৰদায়িক দস্তাবেজ। এই ভিজন ডকুমেণ্ট মই আপোনাক এটা অলপ জানিব দিম। এই ভিজন ডকুমেণ্ট যে প্ৰমোদ বড়োৰ নেতৃত্বত, যে প্ৰমোদ বড়োৰ এটা আগুৱাই যে ভিজন ডকুমেণ্ট ইয়াত ওলাইছে, এইটো বহুত ডাঙৰ কথা। আজিলৈকে সম্পূৰ্ণ ভাৰতত, অল ৰাউণ্ড ভাৰতত মানে এই ভিজন ডকুমেণ্টৰ কথা কোনেও চিন্তা কৰা নাছিল। তো আজি ভিজন ডকুমেণ্টৰ অৰ্থ হ'ল সাম্প্ৰদায়িক দস্তাবেজ। এই সাম্প্ৰদায়িক দস্তাবেজ মানে ইয়াত আমি জানো, ইয়াত সকলোৱে জানে যে ইয়াত মানে ইয়াত আছে বড়ো জনগোষ্ঠী, আদিবাসী জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী, ৰাভা, এনেকৈ আমি জানো 4-5টা জনগোষ্ঠীৰ নাম কম। কিন্তু আজি প্ৰমোদ বড়োৱে যে এনেকা লিডাৰ বিচাৰিছে, ইয়াত ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক তেখেতে ইয়াত লুপ্ত হৈ আছিল, সেই লুপ্ত হোৱা জনগোষ্ঠীকো তেখেতে ওপৰত আনি কিনে আজি ইয়াত 26টা জনগোষ্ঠী আমাৰ এই বিটিআৰত বসবাস কৰে। এইটো কথা আমি কেতিয়াও ভাবাই নাছিলোঁ যে ইয়াত যে 26টা জনগোষ্ঠী আছে। এইটো চিন্তা কৰা ব্যক্তিজন কেনেকৈ লিডাৰ হ'ব পাৰে, কেনেকৈ নেতৃত্ব দিব পাৰে, এইটো কথা সকলোৱে জানে। ভিজন ডকুমেণ্টৰ অৰ্থ হ'ল আমাৰ ভিজন যিটো ডকুমেণ্ট আছে, এই ভিজন ডকুমেণ্টত আপোনাৰ যেনিবা গোৰ্খা সমুদায় হৈছে, গোৰ্খা সমুদায়ৰ সমস্যা কি, গোৰ্খা সমুদায়ৰ সমস্যাবিলাক ইয়াত টোটেলি 1, 2, 3, 4 এনেকৈ দিয়া হৈছে। গোৰ্খা সমুদায়ৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি আৰু এই সমস্যা সমাধান কৰাৰ কাৰণে কিমান বাজেট ইয়াত ধৰিব ৰাখিব পাৰে, এই সকলো কথা তাত মানে লিপিবদ্ধ আছে। পৰৱৰ্তী দিনত এইটো আকৌ আমাৰ ইমপ্লিমেণ্ট হ'ব প্ৰমোদ ছাৰৰ নেতৃত্বত। তো এইটো কথা সকলোৱে ৰাইজে গম পাইছে। এই সকলোৱে ৰাইজে গম পোৱাৰ কাৰণে আজি সকলোৱে ৰাইজ ওলাই আমাৰ মাজত ইউপিপিএলৰ মাজত আহি আছে। আজি মোটামুটি ধৰক গোৰ্খা সেলৰ নেতৃত্বত যি জইনিং প্ৰগ্ৰাম হৈ গ'ল, এই জইনিং প্ৰগ্ৰামত মোটামুটি 1000 সামথিং আমি জইনিং কৰালোঁ। ইয়াত সম্পূৰ্ণ গোৰ্খা নকওঁ, মোটামুটি 800+ গোৰ্খাও আহিছে। তাৰ পৰা আধা কমিউনিটি 200-250 আধা কমিউনিটি আহিছে। তেনেকৈ লৈ মোটামুটি 1000+ আমি জইনিং এটা কৰালোঁ। এইটো সম্পূৰ্ণ গোৰ্খা সেলৰ নেতৃত্বত হেৰি কৰা হৈছিল। ব্লক কমিটিৰ ফালৰ পৰা, ভৈৰৱকুণ্ড ব্লক ফালৰ পৰা বহুত আমি সহায় সহযোগ পালোঁ। ডেপুটি ছাৰৰ পৰা বহুত সহায় সহযোগ পালোঁ। সেই হিচাপে আজি গ্ৰাণ্ড ছাকচেছ বুলি ক'ব লাগে যে এটা এই জইনিং প্ৰগ্ৰামটো আমি ছাকচেছফুল কৰিলোঁ। গোৰ্খা সেল যেতিয়া চাওক, মই নতুনকৈ মই এই পাৰ্টিত যোগদান কৰিছিলোঁ। সেই হিচাপে মই আজি কাৰ্যভাৰ লোৱা 2 মাহ হৈ গ'ল। মই ফাৰ্ষ্ট ষ্টেপে এই জইনিং প্ৰগ্ৰাম লৈছোঁ। সেই হিচাপে সজাগতা সভা ধৰক প্ৰাইমাৰী অন্তৰ্গত আমি সজাগতা সভা আহ্বান কৰিছিলোঁ। সজাগতা সভা এইখিনি কাম কৰি আছোঁ। বাকী এতিয়া 2 মাহতনো কামনো কি নকৰিব পাৰিম, আগন্তুক দিনত ইয়াৰ পৰা ভাল কৰি কাম কৰি যাব পাৰিম বুলি আশাবাদী। চাওক, ইলেকশ্যন আহি আছে। ইলেকশ্যন ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই ইলেকশ্যনত ইউপিপিএল দলে বিটিআৰত যথেষ্ট সংখ্যক ভোটত আমি ভৈৰৱকুণ্ড সমষ্টি আমি জিকি যাব পাৰিম বুলি আমি আশাবাদী। তাৰ লগে লগে যি চৰকাৰ চলি আছে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত, এই ইলেকশ্যনৰ পিছত প্ৰমোদ বড়ো ছাৰ আকৌ চিফ হৈ আহিব বুলি আমি সম্পূৰ্ণ আশাবাদী। আৰু
এইটো আশাবাদী নহয়, নিশ্চিত হ'ব।